মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বহুত গুৰুত্বপূৰ্ণ আৰু তোমালোকৰ একাংশৰ বাবে এটা বহুত ভাল খবৰ এটা সুন্দৰ সুযোগ আহিছে জনাব বিচাৰিছো এই মুহূৰ্তত যিসকলৰ পৰীক্ষাৰ ৰিজাল্ট বেয়া হৈছে কম্পাৰ্টমেণ্টেল এক্সাম সম্পৰ্কত অফিচিয়েল খবৰ জনাব বিচাৰিছো গতিকে তোমালোকে গোটেই কথাখিনি ক্লিয়াৰলি জানি লোৱা যাতে কনফিউজন নাথাকে আৰু মই আকৌ কৈছো তোমালোকক যাৰ পৰীক্ষাৰ ৰিজাল্ট বেয়া হ'ল চিন্তা কৰিব নালাগে টেনচন ল'ব নালাগে যদি বদমাছি কৰি ৰিজাল্ট বেয়া কৰিছিলা এতিয়া এটা উচিত শিক্ষা পালা এতিয়াৰ পৰা নিজক শুধৰণি কৰা যদি এতিয়াও নিজক শুধৰণি নকৰা তেন্তে তোমালোকৰ ভুল হ'ব আৰু যিয়ে দিনে নিশাই কষ্ট কৰিও ৰিজাল্ট বেয়া হৈছে আৰু অকণমান কষ্ট কৰিবলৈ চেষ্টা কৰা কাৰণ তোমালোকৰ বাবে এটা সুন্দৰ সোণালী সুযোগ আহিছে হেতু হল কম্পাৰ্টমেণ্টেল এক্সাম সম্পৰ্কত এতিয়া কথা হল কম্পাৰ্টমেণ্টেল এক্সাম কোনে দিব পাৰিব এলিজিবিলিটি কি থাকিব লাগিব বা কেইবাৰ দিব পাৰিবা যদি আকৌ বেয়া হয় কি কৰিব লাগিব মই কেতিয়াও নিবিচাৰো তোমালোকৰ ৰিজাল্ট আকৌ বেয়া হওক কিন্তু যদি কাৰোবাৰ বেয়া হয় তেতিয়া কি হ'ব সেই কথাটো তোমালোকক মই জনাই থওঁ যেহেতু অফিচিয়েল গাইডলাইন প্ৰথম কথা হৈছে তোমালোকৰ কাৰোবাৰ এটা সাবজেক্ট বেয়া হ'ব পাৰে কাৰোবাৰ দুটাত বেয়া হ'ব পাৰে কাৰোবাৰ তিনিটাত কাৰোবাৰ চাৰিটাত ঠিক আছে কাৰোবাৰ হয়তো গোটেইকেইটা সাবজেক্টও বেয়া থাকিব পাৰে একো ডাঙৰ কথা নহয় যদি কোনোবাই ফেইল কৰিছা তেনেকেও এটা কথা হল কম্পাৰ্টমেণ্টেল এক্সাম হেসকলেহে দিব পাৰিবা যিসকলৰ মুঠ নম্বৰ 170 হৈ আছে মানে 170 থাকিব লাগিব মিনিমাম যদি 170 কৈও তলত আছে তেতিয়া হলে মেবি নহব কিন্তু 170 যদি টোটাল আছে আৰু তিনিটা ম্যাক্সিমাম মানে যদি চাৰিটা সাবজেক্টত ফেইল হৈছে কোনোবা তেতিয়া হলে মেবি নহব কিন্তু যদি তিনিটা দুটা বা এটা সাবজেক্টত বেয়া হৈছে চিন্তা কৰিব নালাগে কথাটো হল এতিয়া তোমালোকে এটা চান্স পাব মাত্ৰ সিঙ্গল চান্স এই কম্পাৰ্টমেণ্টেল এক্সামটোত এবাৰ বহিব পাৰিবা আৰু এই পৰীক্ষাটোত তোমালোকে যিকেইখন যেনিবা তিনিখন পেপাৰ তোমাৰ বেয়া হৈছিল তিনিখন পেপাৰত পৰীক্ষাত বহিবা 30% কৈ পাব লাগিব বাই চান্স যদি কোনোবাই এবাৰো নাপায় তেতিয়া হলে কি কৰিব লাগিব ক্লাছ 10ত ৰিএডমিশন লৈ ফ্ৰেশ ক্যান্ডিডেট হিচাপে আকৌ পৰীক্ষা দিব লাগিব ক্লিয়াৰ এতিয়া কথা হল ইয়াৰ বাবে এক্সাম ফিজ প্ৰত্যেকখন পেপাৰৰ বাবে 300 টকাকৈ থাকিব আৰু এক্সাম চেণ্টাৰ ফিজ এটা থাকিব 100 रुपीस এতিয়া এক্সাম কিমান তাৰিখত হ'ব হেতু তোমালোকক অফিচিয়েলি আকৌ জনোৱা হ'ব কিন্তু এই মুহূৰ্তত এটা গাইডলাইন আহিছে কোনে পাৰিবা কোনে নোৱাৰিবা এই সম্পৰ্কত সো ক্লিয়াৰ হৈছে গতিকে তোমালোকে অফিচিয়েল নোটিফিকেশন কোন ভিডিওৰ সাইডত নিশ্চয় দেখিছা এই ক্ষেত্ৰত অধিক আপডেট আহিলে জনাবলৈ চেষ্টা কৰিম তোমালোকে এই চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিবা